আমাৰ ৰাধেজনী ভৰিকেইটা আমাৰ ৰাধেজনী ৰাধে ৰাধে নেমু পানী গ্লাছ যে দেখিছে একদম গৰম গৰমকৈ আনো মই মানুহজনে খাওঁতে খাওঁতে ঠাণ্ডা হৈ যায় কিয় জানে উঠা দেৰি হৈ যায় আহি গ'লোঁ অন্য এটা দিনলৈ সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম আৰু ইয়াক চাগু বনাই দিলোঁ চাগু নাখায় বোলে এতিয়া পুৰি এখন দি বহাই আহিছোঁ আৰু খাওকচোন নিজে খাওক নিজেওতো শিকিব লাগিব ন এনি টাইম যদি ল'ৰা ছোৱালীক খোৱাৰ পিছত লাগি থাকে নহয় তেনেহ'লে গোটেই জীৱন তেনেকৈয়ে লাগি থাকিব লাগিব সেইকাৰণে সেইবোৰ অভ্যাস কৰিব নালাগে খাওক যেনেকৈ খাই খাওক ৰাতিপুৱা বহি গ'লোঁ ব্ৰেকফাষ্ট কৰিবলৈ খাবলৈহে জীয়াই আছোঁ আৰু হয় নহয় খাই লওঁ আৰু প্ৰথমতে খাই লওঁহে আৰু বাকীবোৰ যি হয় হ'ব আৰু লাহেকৈ বহি আছোঁ আৰু ৰিংকুৱে বনাই আছে এইফালে পুৰি আছে ৰিংকুৱে এইফালে শুই উঠি আহি গৰম গৰম পুৰি আলু বোকা কাটৰ আলু বনাই দিছে তামোল চামোল পগলিয়াই খাই শেষ কৰি এতিয়া ৰুম চাফা কৰোঁ এটা কথা মানেনে বাৰু মই কিন্তু মানুহ দেই আমি মাইকী মানুহবোৰ যিমান টেঙৰ হয় মতা মানুহবোৰ কিন্তু সিমান টেঙৰ নহয় আৰু মতা মানুহবোৰক টেঙৰ কৰিবলৈ আমিয়ে শিকাবই লাগিব ছোৱালী অৱস্থাত কোনো ছোৱালীয়ে টেঙৰ নাথাকে কিছুমান থাকে কিন্তু বিয়া হোৱাৰ পিছত টেঙৰ হ'ব লগা পৰিস্থিতি পৰি যায় এজনী চিম্পুল ছোৱালীও টেঙৰ হ'ব লগা পৰি যায় একেবাৰে মাত মাতিব নোৱাৰা মনে মনে থকা ছোৱালী এজনীও পিছত যে মুখখন চোকা হৈ যায় কিয় কাৰণে জানেনে ঘৰৰ পৰিস্থিতি পায় হয়নে আৰু এটা কথা কিয় মাইকী মানুহজনী টেঙৰ হ'বই লাগিব মাইকী মানুহজনী যদি টেঙৰ নহয় কাৰণ কেলৈ মাইকী মানুহজনীটো ঘৰতে থাকে মানুহজনকতো হেল্প কৰিব বিচাৰে সেইকাৰণে মানে কিছুমান ক্ষেত্ৰত দেখি শিকি টেঙৰ হ'ব লগা হৈ যায় আপোনালোকে মানে নামানে মই নাজানো কিন্তু মই মানো দেই আমি যিমান টেঙৰ হয় মতা মানুহবোৰ সিমান টেঙৰ নহয় কিছুমান মতা মানুহ টেঙৰ আছে কিন্তু মোৰ মানুহজন যে বহুত বেছি সহজ সৰল বহুত বেছিয়ে সহজ সৰল মানে পৃথিৱীত ইমান সহজ সৰলো হৈ থাকিব নালাগে তেওঁ মানে মুখৰ পৰা কোনোবাই ভাতো কাঢ়ি লৈ যাব পাৰিব তথাপিও তেওঁ একো নক'ব তেনেকুৱা টাইপৰ মানুহ তেওঁ ইমান সহজ সৰল হৈ জানো লাভ আছে পৃথিৱীত সকলো মানুহে এটা নৰ্মেল লাইফ বিচাৰে ঘৰখন নৰ্মেল হৈ থকাটো বিচাৰে ধুনীয়াকৈ থকাটো বিচাৰে যদি আপুনি মাত নামাতেও ঘৰখন কি হয় জানে বোৱাৰী এজনীয়ে একোৱেই নকৰে ধুনীয়াকৈ ঘৰখন চলাই নিয়ে চলি গ'লেতো ভালকৈ চলাইছে বুলি নামেই নাহে যদি কিবা এটা প্ৰব্লেম হৈ যায় এই কাৰণে আমুক হৈছে ঘৰখনত নাইকিয়া হৈ গৈছে সেইবোৰ কথা সেইকাৰণে লাহে লাহে বোৱাৰী এজনী টেঙৰ হ'বলৈ ধৰে মই মোৰ মানুহজনক কৈছোঁ তুমি আগতে যি আছিলা ভাই এতিয়া কিন্তু টেঙৰ হ'বই লাগিব টেঙৰ মানে কি মোৰ মুখলৈ চাব লাগিব আৰিয়াৰ মুখলৈ চাব লাগিব আমাক ভালকৈ থোৱাৰ পিছত যদি তোমাৰ কাৰোবাক সহায় কৰিবলৈ মন গৈছে কিবা কৰিবলৈ মন গৈছে কৰি থাকা তাত মোৰ মাত মাতিবলৈ নাই কিন্তু আমাক বেয়া অৱস্থাত ৰাখি বেলেগক সহায় কৰি তাকে কিবা লাভ আছে জানো ঠিক কৰি ল'লোঁ দেই দৃষ্টিভংগীয়ে চাবলৈ গ'লে কোনো বোৱাৰীয়ে কেতিয়াও প্ৰথমতে নিজৰ কথা নাভাবে সদায় ঘৰখনৰ কথাই ভাবে ঘৰখনৰ মানুহখিনিৰ কথাই ভাবে কিন্তু যেতিয়া ইমানখিনি ভাবিও যেতিয়া মানুহে ঘৰৰ মানুহখিনিয়ে কয় একোৱেই চিন্তা নকৰে অকল নিজৰ কথাই ভাবে সেই কথাটো কৈ দিয়াৰ পিছত এনেকুৱা ফিল এটাতো হ'বই ন মই যদি ইমানখিনি ভাবিও যদি একো লাভ হোৱা নাই তেনেহ'লে ভাবিনো কি লাভ আছে ঘৰখনৰ সকলো মানুহ স্বাৰ্থপৰ হ'ব পাৰে কিন্তু বোৱাৰী এজনী স্বাৰ্থপৰ হোৱাৰ লগে লগে কি কয় ঘৰখনৰ কথা একো নাভাবেই বহুত ছোৱালী বিয়া হোৱাৰ পিছত যে দন্দুৰী টাইপৰ হৈ যায় এই ঘৰৰ পৰিস্থিতিৰ কাৰণেই হ'ব লগা হৈ যায় আমি কাৰোবাৰ ঘৰৰ কথা শুনিলে মানে এনেকৈ কৈ দিওঁ হয় কিন্তু আমি দুই পক্ষৰ কথা কেতিয়াও নুশুনো আমি মাত্ৰ এটা কথাই কওঁ বোৱাৰীজনী অহাৰ লগে লগে ঘৰখন বেয়া হৈ গ'ল কিন্তু ঘৰখনৰ ভিতৰত বা কি চলি আছে আমিতো নাজানো পৰিস্থিতি সাপেক্ষে এজনী ছোৱালী টেঙৰ হ'ব লগা পৰি যায় মই মোৰ দৃষ্টিভংগীৰ ফালৰ পৰা কৈছোঁ ময়ো বহুত চিম্পুল হয় ইমান চিম্পুলকৈ থাকোঁ তথাপিও কিন্তু ক'ৰবাত মই শুনিব লগা পৰি যায় নিজৰ ঘৰৰ ছোৱালীজনী কিন্তু টেঙৰ হ'লে ভাল মাকেই ক'ব
এনেকুৱা কৰিবি টেঙৰ হ'বি। কিন্তু বোৱাৰীজনী যদি টেঙৰ হয় তেনে বেয়া ছোৱালী। এইখনে সমাজ। ছোৱালীয়ে নিজৰ ঘৰৰ ছোৱালীয়ে চব কৰিব পাৰে, কিন্তু বোৱাৰীকেইজনী সেইখিনিয়ে যদি কাম কৰে তেনেহ'লে বোৱাৰীজনী বেয়া। এইখনে সমাজ। এজনী মাকৰ দৃষ্টিভংগী দুটা। আৰিয়া শুলে, কাপোৰকেইটা মেলি থৈ আহিলোঁ, বাহিৰলৈ যাবই নোৱাৰি ইমানেই গৰম, গুপগুপীয়া গৰম। আনৰ উঠে নে নুঠে নাজানো, মোৰ যে বেয়া উঠিছে গৰম। আৰু এটা কথা কি, মোৰ মানুহজন মানে ইমানেই সহজ সৰল। ঘৰত কেইটকা আছে, আমি মানে কি কৰি আছোঁ লাইফটোত, গোটেইখিনি খুলি ভাঙি কৈ দিয়ে। মই বোলো ইমান ডিটেইলছ নক'বা আকৌ। কিন্তু মোৰ ক্ষেত্ৰত বেয়া টেঙৰ। মোৰ একাউণ্টত কেইটকা আছে, মোৰ একাউণ্টৰ পৰা কেতিয়া পইচা লৈ যায় গমেই নাপাওঁ। মই সেইকাৰণে মাজে মাজে কৈ থাকোঁ, মই বোলো পিন ক'ডটো চেঞ্জ কৰি দিম ৰ'বা। নাই নকৰিবা, নাপায় নহয়। ৰাতিয়ে পইচা লৈ থৈ দিয়ে। মোৰ ওচৰত পইচা থাকিলে পইচা থকাটো এতিয়া সহ্য নহয় মানে। মই দি দিম নহয়। কিন্তু নিজৰ ওচৰত থকা টকাখিনি কোনোবাই খুজিলে দি দিব, এই তেনেকুৱা টাইপৰ। এফালে প্ৰতিটো বিপদৰ টাইমত ময়ে তেওঁক সহায় কৰোঁ, আৰু তেওঁৱে আকৌ মোৰ আগত টেঙৰামি ওলাবলৈ আহে। যাৰ আগত ওলাব লাগে তাৰ আগত নোলায়। এতিয়া আমি বস্তু এটাই যেনিবা কিনিলোঁ দেই, যিটো ধৰক মেইন দাম 20,000 ধৰক, আমি তাক সেইটো কমাই মেলি 17 বা 18,000 কিনি আনো। তেজপুৰত মানে বস্তুবোৰৰ দাম একদম নকমাই দেই। মই বোলো 20,000 ক'বাচোন, অঁ কম বুলি কয় হা। তাৰপিছত কি ক'ব জানো, 20,000 কৈছিলে 17,000 আনিছোঁ আৰু। একদম এটাও মিছা কথা ক'ব নোৱাৰে। মানুহে সলনি হোৱাটো দেখা পায়, কিন্তু সলনি কিহৰ কাৰণে হয় সেইটো দেখা নাপায়। সলনি হোৱাৰ লগে লগে মানুহে ঢেৰ বুবু বাবা কৰিবলৈ লয়। আৰু মই এনেকুৱাজনী ছোৱালী, এনেকুৱাজনী ৱাইফ, মই টকা বুলি নমৰোঁ দেই। কিন্তু মই টকা এইটো কাৰণেই বিচাৰোঁ, যিখিনি লাগতিয়াল বস্তু, ঘৰৰ যিখিনি বস্তু লাগিবই সেইখিনি পূৰা হৈ থাকিলে মই পইচা বুলি মৰি থকা বিধৰ নহয়। ঘৰৰ সকলোখিনি পূৰ হৈ যোৱাৰ পিছত যেতিয়া ৰখি যাব, সেইখিনি যদি কাৰোবাকো দিয়ে ন, মোৰ প্ৰব্লেম নাই। প্ৰথমতে মই সদায় মানুহজনক এটা কথাই কওঁ, নিজৰ ঘৰৰ প্ৰব্লেমবোৰ শেষ কৰি ল'বা, তাৰপিছত আনত মাথা মাৰিবা। সেইটো কাৰণেই যদি মই টেঙৰ, তেনেহ'লে মই টেঙৰ হয়। উপায় নাই। বহুতে মোক কয়, মই অহাৰ পিছত মোৰ মানুহজন সলনি হৈছে। সলনি হ'বই লাগিব। তেওঁ মোক কথা দিছে আজীৱন সুখত ৰাখিব বুলি। তেওঁৰ দুখত মই লগ দিছোঁ, তেওঁৰ সুখত মই সুখী হৈছোঁ। আৰু তেওঁক যদি সলনি কৰাৰ কাৰণে মানুহে বেয়া পাইছে, তেনেহ'লে মই বেয়াটো ল'বলৈ ৰেডি আছোঁ, প্ৰব্লেম নাই তাত। ঘৰখনৰ কথা চিন্তা কৰাৰ কাৰণে যদি মই টেঙৰ বুলিও মানুহৰ মাজত প্ৰচাৰ হৈছোঁ, তেনেহ'লে মই টেঙৰ, সেয়াই কওঁ আৰু। টেঙৰ আকৌ দুটা প্ৰকাৰ আছে, এটা ভাল টেঙৰ, এটা বেয়া টেঙৰ। মই নিজকে কওঁ মই ভাল টেঙৰ হয়। মই ঘৰখনৰ ভালৰ কাৰণে চিন্তা কৰোঁ। মই আনৰ অহিত চিন্তা কেতিয়াও নকৰোঁ। সদায় মই কওঁ আনৰ ভাল হওক। সকলোৱে নিজৰ এটা পৰিয়াল আছে, নিজৰ পৰিয়ালৰ কথা ভাবে। ময়ো মোৰ পৰিয়ালৰ কথা ভাবোঁ। তাৰ কাৰণে যদি মই টেঙৰেই হয়। শিকাইছোঁ এটা দুটা মানুহজনক। মোক কোনোবাই বেয়া পাব পাৰে। মই সকলোৱে ভাল পোৱাটো কৰিব নোৱাৰোঁ। মই ঘৰখনৰ ভাল পোৱা কামটো কৰিব পাৰোঁ। তাৰ কাৰণে মানুহজনক সলনি কৰিছোঁ। মানুহজনৰ কাৰণেও মই সলনি হৈছোঁ। আৰু এটা কথা কি জানে, এই ভাল কামবোৰ কৰিবলৈ যাওঁতে মাইকী মানুহজনীয়ে বহুত কথা শুনিব লগা হৈ যায়। কৈ থাকক, প্ৰব্লেম নাই। মানুহে কিন্তু ভাল শিকোৱাটো দেখা নাপায়। এই ভালটো, অকল ভালটোত মানে বেয়াটোহে নজৰ দি থাকে। সেইটোৱে বেয়া। মতা মানুহবোৰ কেনেকুৱা জানে, তেওঁলোকৰ যেতিয়া প্ৰব্লেম নহয়, মাইকীজনী ইমানকৈ চিনি নাপায়। যেতিয়া প্ৰব্লেম হয় নহয়, তেতিয়া মাইকীজনীৰ ওচৰলৈ আহে, যেন প্ৰব্লেমৰ সমাধানখিনি ৱাইফৰ ওচৰতে আছে। যেতিয়া হাতত পইচা থাকে তেতিয়া মানুহগৰাকীক চিনি পাব লাগে। মানুহগৰাকী কোনো পৰৰ নহয় নহয়। মানুহগৰাকীয়ে সদায় মানুহজনক ভালৰ কাৰণেই কৰে। এইটো সকলো মানুহৰ ঘৰতে হয়। পইচা থকা সময়ত মানুহগৰাকীক ইমান গুৰুত্ব নিদিয়ে। পইচা যেতিয়া নাইকিয়া হ'ব, কি কৰিব লাগিব কি নকৰিব লাগিব সুধিব। আৰু আপুনি যেতিয়া কাকো অন্যায় নকৰাকৈ আপোনাক টেঙৰ বুলি কয়,
তেনেহ'লে তেওঁলোক আপোনাৰ কাৰণে কিমান খাতৰা হ'ব লাগিব আপুনি ভাবক না। টেঙৰটো হ'বই লাগিব ন। আৰু সময়ৰ লগে লগে মানুহ সলনি হ'ব লাগে জানেনে। সদায় একেটা থাকি কি হ'ব, একেটা ৰূপত চাই চাই আপোনাকতো সকলোৱে আমনি পাব। ৰূপটো চেঞ্জ কৰি থাকিলেহে, হয় নে নহয়? চবেই যদি সলনি কৰিব পাৰে মই কিয় নোৱাৰোঁ। আৰু এটা কথা হয়, মাইকী মানুহবোৰ টেঙৰ হ'ব লগা হৈ যায় কিয়নো ঘৰ এখন চলাব লাগে। ঘৰ চলাব লগা নোহোৱা হ'লে ছোৱালী অৱস্থাত কোনো ছোৱালীয়ে ইমান টেঙৰ মাথা মাৰিব নালাগে, গম পাইছেনে? যেতিয়া ঘৰ এখন চলোৱা দায়িত্ব আহি পৰে তেতিয়া টেঙৰ আমি শিকিবই লাগিব, কৰিবই লাগিব, নহ'লে চলিব নোৱাৰিব, আপুনি টিকি থাকিব নোৱাৰিব। আৰু সেইটোকে কয় মানুহে টেঙৰ। নিজে কৰিলে ভাল, আনে কৰিলে বেয়া। সেইটোৱে আজিকালি পৃথিৱীৰ মানুহবোৰৰ ধাৰণা। কোনে কি কয় দৰকাৰ নাই, কিন্তু মই এটলিষ্ট মানুহজনৰ পৰা এইবোৰ কেতিয়াবা শুনা পালে মানে ভাল নালাগে ন। যিজনৰ কাৰণে মই ইমানখিনি মাথা মাৰোঁ, ক'ত কেনেকৈ কি কৰিলে সমাধান হ'ব সেইটো ভাবোঁ, তাৰপিছত যেতিয়া এইটো কথা কৈ দিয়ে তেতিয়া বেয়া লাগি যায়। সেইটোৱে, সেইটো কাৰণেই বোৱাৰী হোৱাৰ লগে লগে লাহে লাহে সলনি হ'ব লগা হৈ যায়। আৰু তেতিয়াই কয় মানুহবোৰে টেঙৰ, হয় মই টেঙৰ। মই একদম মূৰ পাতি গ্ৰহণ কৰিছোঁ, হয় মই টেঙৰ। আৰু আজিৰ দুনীয়াত টেঙৰ নহ'লে আপুনি চলিব নোৱাৰিব। সেই কথাটো সদায় মনত ৰাখিব। ঠিক আছে দিয়ক, আৰিয়াক ভাত খোৱালোঁ, এতিয়া 10টা 10 হ'ল। তেন্তে আজিলৈ ৰাখিছোঁ। সদায় কোৱাটো ক'ম, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।